টু মাই ইউটিউব চেনেল। আজি মই বহুত দিনৰ মূৰত নতুনকৈ ভিডিঅ' এটা বনাবলৈ ওলাইছোঁ। মই কিনো বনাওঁ আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব ভিডিঅ'টো মোৰ। মই ছাগলী মাংসৰ ৰেচিপি এটা বনাব লৈছোঁ। ছাগলী মাংস এয়া আধা কেজি আনি লৈছিলোঁ। তাৰপিছত সেইখিনি মই নিমখ, হালধি আৰু তেল দি পানি অলপ টাইম মেৰিনেট কৰিছিলোঁ। তাৰপিছত আলু কাটি ল'লোঁ ডাঙৰ ডাঙৰকৈ। অমিতাকেইডোখৰ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ, কাৰণ অমিতা যিহেতু ভাগি যায় সেইকাৰণে ডাঙৰকৈ কাটি লৈছোঁ। তাৰপিছত মই পিঁয়াজ 3টা কাটি লৈছোঁ। পিঁয়াজটো অলপ সৰহ হ'লে ভাল, ফ্লেভাৰটো ভাল হয়। নহৰু আদা ইয়াত পিচি লৈছোঁ, বিলাহী এটা কাটি লৈছোঁ, জলকীয়া 2টা লৈছোঁ। সেই জুইতে বনাম ছাগলী মাংসটো। ঘৰুৱা ষ্টাইলত সহজতে বনাম। জুইকুৰা লগাই পিনি এতিয়া কেৰাহীখন পাতি দিছোঁ। গৰম হৈ গৈছে, তেলটো দি দিওঁ অলপ সৰহকৈ দিছোঁ তেল। গৈছে তেলটো গৰম হৈ গৈছে। এতিয়া জিৰা গুড়ি অলপ দি দিম, দালচিনি, কাজুখিলা, ইলাইচি আৰু দি দিছোঁ। ইয়াত কাটি থোৱা পিঁয়াজ অলপ দি দিছোঁ। গোটেইখিনি নিদিওঁ, মাংস দিয়াৰ পিছত অলপ দিবলৈ থৈ দিম মই। এতিয়া অলপ ভাল হয় খাবলৈ। এতিয়া ইয়াত নহৰু আদা অলপ দি দিছোঁ, অলপ থৈছোঁ পিছত দিবলৈ। এতিয়া ইয়াত জলকীয়া 2টা দি গোটাকৈ কাটি দিছোঁ, তাত দি দিছোঁ। অলপ লৰাই দিম। জুইত বনালে খাবলৈ ভাল, কিন্তু গৰমত নোৱাৰি, বহুত গৰম। এচামুচ দিছোঁ, ডাঙৰ চামুচেৰে। বেছি মছলা মই ব্যৱহাৰ কৰা নাই। মছলা যিহেতু খালে ইমান বৰ এটা ভাল নহয়, আৰু তেলত মছলা দিলে অলপ ভাল হয়, সেইকাৰণে তেলতে মই দিওঁ মছলা। আৰু জুইটো মই কমকৈ দিছোঁ, কাৰণ দেৰি যাব পাৰে এনেকৈ বেছি জুই দি দিলে। সেইকাৰণে মই জুইটো কমকৈ দি কাৰণে সেইকাৰণে বিলাহীটো গলি গৈছে অলপ। এতিয়া ইয়াত মাংসটো দিব পৰা হৈছে। পিঁয়াজ যে থৈছিলোঁ সেইখিনি দি দিছোঁ। আদা কণী দি দিছোঁ। বনালে এটা কাৰণে জুইটো খুব চাই থাকিব লাগিব। বেছি হ'লেও বেয়া, কম হ'লেও বেয়া। বেছি হ'লেও মাংসটো দেৰি যাব পাৰে, কম হ'লেও ভালকৈ নিসিজিব। সেইকাৰণে চাই থাকিব লাগে মাজে মাজে। এতিয়াই ওলাইছে, বহুত ধুনীয়া গোন্ধ। পানী অকণ ছিটাই দিম। ঢাকনাটো মাৰি থৈ দিম। এতিয়া আলু আৰু অমিতাটো দিব হৈছে বৰ্তমান। এইখিনি মই এনেকৈ মানে কুকাৰত দিলে মানে ভালকৈ কেৰাহীটো সিজে বাৰু, অলপ টাইম লাগিব। কুকাৰত যদি আপুনি শেষৰ ৰাতি হেৰি কৰি দিয়ে, চিটি মাৰি দিয়ে, তেতিয়া ভাল হয়। ইয়াত মই এতিয়া ভাজি লৈ পিনি কুকাৰত চিটি মাৰি আলুখিনি দি ল'লোঁ।
ৰচোন তেল গোন্ধ এটা ওলাইছে বহুত ধুনীয়া ইয়াত অলপ সিজাই মেলি আকৌ গেছত দিব লাগিব কুকাৰত ভৰাই দি মেলি চিটি ভৰাই দিব লাগিব অলপ ইয়াত সিজিব পানী অলপ দি দিয়া হ'ল অকণমান লাগি ধৰা যেন হৈছিলে এতিয়া ভাবিছোঁ কুকাৰত চিটি মাৰোঁ নে নামাৰোঁ তথাপিও কুকাৰত চিটি দুটা মাৰি 3-4টা মাৰি দিলে মানে অলপ ভাল হ'ব অমিতাবোৰ ভালকৈ সিজিব নহ'লে নিসিজে ইয়াত অলপ পানী দি দিওঁ তাৰপিছত কুকাৰত ভৰাই দিম কুকাৰত এতিয়া দি পানী চিটি মৰাই দিম নিজৰ কুকাৰত চিটি মৰাই দিলোঁ এয়া এতিয়া ছাগলী মাংসটো ৰেডি হৈ গৈছে মই ঢাকনটো খুলি দিলোঁ গোন্ধ এটা ওলাইছে বহুত ধুনীয়া গোন্ধ ওলাইছে আজি স্পেচিয়েল আছে ছাগলী মাংসৰ লগত এয়া পানীটো অলপ সৰহ হৈ আছে পানীটো আপোনালোকে গেছত দি পানী অলপ উতলাই কমাই দিবও পাৰে মই এনেকৈয়ে থাকিব এয়া মোৰ মাংসটো ৰেডি হৈ গৈছে আজি স্পেচিয়েল আছে ছাগলী মাংস আৰু পোলাওটো বনোৱা দেখুওৱা নহ'ল এয়া আপোনালোকেও এনেদৰে সহজতে ঘৰতে বনাই খাব পাৰে কেনেকুৱা হৈছে ইমান মই পাৰফেক্ট নহয় তথাপিও এনেই বনাই চাওঁ বনাই ভাল পাওঁ সেইকাৰণে বনাইছোঁ কেনেকুৱা হৈছে নাজানো বনোৱাটো পাৰিছোঁ নে নাই সেইটোও নাজানো কিন্তু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বাই বাই